আমি 3 কোটি মানুহ জুবিনদাৰ প্ৰেমী, কিন্তু এতিয়ালৈকে 10 লাখ হেশটেগ কমপ্লিট কৰিব পৰা নাই। বহুতে জানা নাই যে হেশটেগ কেনেকৈ ব্যৱহাৰ কৰে। আপোনালোকে হেশটেগ লিখিলে মাজত কোনো ধৰণৰ স্পেচ নবহে। যেনেদৰে আপোনালোকে এইটো ভিডিঅ' চাওকচোন, ইয়াত যেনেকৈ হেশটেগ ব্যৱহাৰ কৰিছে, এনেকৈ মাজত স্পেচ মানে এটাও নহয়। আপোনালোকে হেশটেগ লিখি তাৰপিছত জাষ্টিছ, যে কেপিটেল লেটাৰ হ'ব, জাষ্টিছ গোটেইকেইটা একেলগতে লগ হয়, জাষ্টিছ ফৰ জুবিন গাৰ্গ একেলগে হ'ব, তাৰ মাজত কোনো ধৰণৰ স্পেচ নহয়। আপোনালোকে তেনেদৰে হেশটেগ ইউজ কৰক, অতি সোনকালে ভাইৰেল হ'ব আমাৰ হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপোনালোকে তেনেকৈ হেশটেগ ব্যৱহাৰ কৰক, কোনো ধৰণৰ মাজত স্পেচ নিদিব। ধন্যবাদ।